বিশিষ্ট কবি সাহিত্যিক শ্ৰদ্ধাৰ নিবেদিতা হাজৰিকা বাইদেৱে এই কবিতাটো লিখাৰ প্ৰাক্ষণত তেওঁ লিখিছিলে এটা এষাৰি কথা, প্ৰেমৰ কবিতা লিখিব নোৱাৰো বুলি বদনাম এটা আছে হেনো মোৰ। চেষ্টা কৰি চালো প্ৰিয় কবি প্ৰাঞ্জল প্ৰতিম হাজৰিকাৰ এটা কবিতা অশ্ৰুমালাই লিখিবলৈ উৎস দিলে। ধন্যবাদ প্ৰাঞ্জল। বাইদেৱে ৭/১২/২০১৮ তাৰিখে এই কবিতাটো মোক উপহাৰ দিছিলে। এই কবিতাটো মই আপোনালোকৰ আগত পাঠ কৰি দিবলৈ আগবাঢ়িছো। অনিচ্ছাকৃত ভুলভ্ৰান্তিৰ বাবে মই ক্ষমা বিচাৰিছো। অশ্ৰুমালাৰ কবিলৈ এখনি মুকলি চিঠি। কবিতাৰ শিৰোনাম অশ্ৰুমালাৰ কবিলৈ এখনি মুকলি চিঠি। কবি নিবেদিতা হাজৰিকা। কিমান গভীৰ হলে উপচি পৰে এখনি সাগৰ, জোৱাৰত অতি ভাহি উঠলে ভাৱনা। তুমি জানা নেকি অশ্ৰুমালাৰ প্ৰেমিক কবি? আজি বহুদিন হল, আজি বহুদিন ধৰি কষ্টত আছো মই। লিখিব পৰা নাই কবিতা, সাঁচিব পৰা নাই অনুভৱ, সিঁচিব পৰা নাই শব্দৰ যাদুকৰী মায়া। তুমি সাগৰ ভাল পোৱা নাবিক কবি, নীলা ভাল পোৱা প্ৰেমিক কবি। তুমি ভুল কৰিলা পিছে সাগৰৰ প্ৰেমত পৰি অশ্ৰুমালাৰ কবি। মই আকাশ, মোৰ নীলাৰে নীলিম হোৱা সাগৰখনিত তুমি চুমুক দিলা, অথচ তুমি নেদেখিলা মোক। মোৰ তুলিছো এবাৰ, নেদেখা জানো মোৰ নীলিমাক তুমি? শূন্য বাবেই মই আকাশ হৈও হ'ব নোৱাৰিলো নেকি হৃদয় চুব পৰা প্ৰেমাস্পদ? মই বন্ধ লেফাফাত বন্দী হ'ব নাজানিলো বাবেই কি মূল্য নাই মোৰ শূন্যতাৰ? মোক পাব নাজানিলা বাবেই কি মূল্য নাই মোৰ আকুলতাৰ? মোৰ বিশালতাক জুখিবলৈ তুমি বিশাল হ'ব নোৱাৰিলা বাবেই মূৰ তুলি চাবলৈ ভয় কৰা নেকি? অশ্ৰুমালাৰ এটুপি চকুলো সাগৰত বিচাৰি পাবা জানো? মূৰ তুলিছো এবাৰ, মই বৰষুণ হৈ বৰষিম, নীলা হৈ নিগৰিম বুকুত। চকুত চকু থম, শব্দহীন কথা পাতিম, ভাষাহীন আবেগত তোমাৰ সতে বান্ধ খাই ৰম। মাথো এবাৰ মূৰ তুলি চোৱা, চোৱা কবিতা হ'ব পৰা শূন্যতাই তোমাক মৌন কৰিব তোমাৰ সাহস। জানানে সেই মৌনতা চুই নিগৰিব সময়। চুই চাব পাৰি জানো সময়ক? জীৱনৰ সত্যই হল যি একমাত্ৰ সমল, তোমাক মোক আমাক বান্ধিব পৰা গতি। তুমি গতি ভাল পোৱা, মই পিছে স্থবিৰ। তুমি কায়া ভাল পোৱা, মই পিছে মায়া। তুমি বাস্তৱ ভাল পোৱা, মই পিছে মায়া। তুমি কবিতা ভাল পোৱা, মই মাথো কবিতা হ'ব খোজা শব্দৰ সাথৰ। চাব নোৱাৰিলেও চুই চোৱা মোক, ভাঙি পেলোৱা শব্দময় পৃথিৱীৰ নৈশব্দতাক, গতি দিয়া মোৰ শূন্যময় অচল ভাৱনাক। পাৰিবা জানো কবিতাৰ বাবে এটি কবিতা লিখিব? পাৰিবা জানো শব্দ নিপিন্ধা এটি কবিতাক সজাব? পাৰিবা নেকি আকাশ অবিহনে এখন সাগৰ বোলাব? যদিহে পাৰা অনুৰোধ তোমালে, অশ্ৰুমালাৰ এটুপি চকুলোত মোৰ বুকুত গোট মাৰি আছে। যদিহে পাৰা অনুৰোধ তোমালে, অশ্ৰুমালাৰ এটুপি চকুলো মোৰ বুকুতো গোট মাৰি আছে। শিল বৰষুণ যাক নহাৰ আগতেই চিঠিখন ৰ'দক উভতাই দিবা। ধন্যবাদ। শ্ৰদ্ধাৰ নিবেদিতা বাৰ এই কবিতাটোৰে মই আজিৰ এই অনুষ্ঠানলৈ এই কবিতাটো আগবঢ়ালো। আশা ৰাখিছোঁ আপোনালোকে কবিতাটো ভাল পাব। এই কবিতাৰ উত্তৰত মই এটা কবিতা লিখিছিলোঁ। অনাগত দিনত মই নিশ্চয় এই কবিতা। নমস্কাৰ সকলোলৈ ধন্যবাদ জনাইছোঁ। কালি ইতিমধ্যে মই এটি কবিতা এই গোটত আপলোড কৰিছিলোঁ, পোষ্ট কৰিছিলোঁ। প্ৰিয় কবি নিবেদিতা হাজৰিকা বাৰ এটি কবিতা অশ্ৰুমালাৰ কবিলৈ এখনি মুকলি চিঠি শীৰ্ষক শিৰোনামেৰে। এই কবিতাটো কালি মই আপোনালোকৰ আগত পাঠ কৰি দিছিলোঁ। এই কবিতাটোৰ প্ৰত্যুত্তৰ হিচাপে মই নিবেদিতা বাৰ বাবে এটি কবিতা লিখিছিলোঁ। অশ্ৰুমালাৰ কথাৰে শীৰ্ষক ৫১ সংখ্যক কবিতা। ৰ'দক চিঠিখন উভতাই দিলো শিল বৰষুণ যাক অহাৰ আগে শীৰ্ষক উপনামেৰে। কবিতাটো মই আপোনালোকৰ আগত পাঠ কৰি দিবলৈ আগবাঢ়িছোঁ।
নাজানো জুখিব গভীৰতা সাগৰৰ কিম্বা উথলি উঠা ভাৱনাৰ জোৱাৰৰ। মাথো জানো যিমান গভীৰ হলে উপচি পৰিব পাৰে সাগৰ, উথলি উঠিব পাৰে ভাৱনাৰ জোৱাৰ, হয়তো সিমানেই গভীৰ সাগৰ। আৰু জানো মই যিমানেই বাঢ়িব সাগৰৰ গভীৰতা, সিমানেই বাঢ়িব জলধি হৃদয়ৰ। যদিও বা তোমাৰ দুখত দুখী মই, তথাপি কওঁ লিখো বুলি কবিতা কোনেও নোৱাৰে লিখিব, সাঁচো বুলি অনুভৱ সাঁচিব, সিঁচো বুলি শব্দৰ যাদুকৰী মায়া পাৰে জানো কোনোৱে সিঁচিব? ঠিকেই কৈছা তুমি, মই সাগৰ ভাল পাওঁ সাগৰৰ নীলাভ জলৰাশি। আক্ষেপ নাই মোৰ। যদি ভাবিছা ভুল কৰিছো, তেন্তে তেনে হাজাৰটা ভুল কৰিবলৈ প্ৰস্তুত মই। কাৰণ জানাই মই যে অশ্ৰুমালাৰ প্ৰেমিক কবি। কিন্তু কিছু ভুল বুজিলা তুমি। সাগৰ ভাল পাওঁ বুলি কলেই জানো আকাশক বেয়া পোৱাটো বুজায়। নীলা সাগৰ, নীলা আকাশ, নীলা মন, তোমালোক আটাই যে মোৰ বুকুৰ আপোন। কাৰণ নীলা যে মোৰ অশ্ৰুমালাৰ হৃদয়ৰ দাপোন। তুমি আকাশ, তোমাৰ বিশালতাই আৱৰি ৰাখিছা সকলোকে। নাভাবিবা কোনোদিনে তোমাৰ মূল্য নাই বুলি। শূন্যতাৰ অবিহনে পূৰ্ণতাৰ মূল্যই বা কিমান? তুমি আছা বাবে সাগৰ আছে বাবে অশ্ৰুমালা আছে, আৰু অশ্ৰুমালা আছে বাবে আছো মই। নাজানিব পাৰো তোমাক পাব, অথবা নাজানিব পাৰো তোমাৰ বিশালতাক জুখিব। তথাপি ভয় নকৰো কদাপি। অদম্য সাহসৰ ভেটি অশ্ৰুমালা আছে যে মোৰ বুকু জুৰি। অশ্ৰুমালাৰ এটুপি চকুলো সাগৰত তুমিও বিচাৰি পাবা, যদিহে বিচৰা। সাগৰ খনেইতো চকুলো অশ্ৰুমালাৰ, চকুলোৰ সাগৰৰ অৰুমে মালা অশ্ৰুমালা। যিদৰে তোমাৰ বুকুৰ বৰষুণ জাকত অশ্ৰুমালা নিগৰে, সেইদৰে ভাষাহীন আবেগত মোৰ চকুত হৈ অশ্ৰুমালাই শব্দহীন কথা পাতে। অশ্ৰুমালা মানেই এক জ্যোতি, এক সংযোগ, এক পৰিধিবিহীন বিশালতা। এটি অনুৰোধ তোমালৈ, নকৰিবা ভাগ বতৰা অশ্ৰুমালাক। নাচাবা কোনো পৃথক দৃষ্টিৰে। তুমি সাগৰ আৰু মই একোটিকৈ মুকুতাৰ মণি অশ্ৰুমালাৰ। সময়ক চুই চাব নোৱাৰে কোনো, মাথো পাৰে অনুভৱে কৰিব। গতি কি, স্থবিৰ কি, কায়া কি, ছায়া কি, বাস্তৱ কি, মায়া কি, অথবা কবিতা কি? কবিতাৰ শব্দৰ সাঁথৰেই বা কি? সকলো মাথো পৰস্পৰ সাপেক্ষ এক সময়ৰ খেল। চাব পাৰিলেও চুই চাব নোৱাৰো তোমাক, নোৱাৰো ভাঙিব শব্দময় পৃথিৱীৰ নৈশব্দতাক। যিদৰে নোৱাৰো দিব গতি তোমাৰ শূন্যময় অচল ভাৱনাক। যদিও বা নোৱাৰো লিখিব কবিতাৰ বাবে এটি কবিতা, যদিও বা নোৱাৰো সজাব শব্দ নিপিন্ধা কবিতা, যিদৰে নোৱাৰো বোলাব সাগৰ তোমাৰ অবিহনে, তথাপি ৰদক চিঠিখন উভতাই দিলো তুমি কোৱাৰ দৰে শিল বৰষুণ জাক অহাৰ